এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক ভালে আছে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ বহু দিনৰ পিছত ব্লগ বনাই আছোঁ আচলতে কিন্তু ভাবোঁ ব্লগ বনাওঁ কিন্তু ঘৰতেনো কি দেখুৱাই থাকিম সেইকাৰণে ব্লগ বনোৱা নাছিলোঁ কিন্তু আজি আপোনালোকক এটা জেগালৈ লৈ যাম মোৰ লগতে আপোনালোকেও চাব পাৰিব আচলতে বহুত মানে দেখি আছোঁ এইকেইদিন ফেচবুকতো দেখি আছোঁ ইনষ্টাতো দেখি আছোঁ এটা বহুত ধুনীয়া বস্তু বনাইছে আমাৰ গুৱাহাটী একদম ওচৰতে লাগি আছে ভাবিছোঁ জেগাটোত ময়ো চাই আৰু আপোনালোককো লৈ যাওঁ তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোৰ লগতে আপোনালোকক চাব পাৰিব বস্তুটো তেনেহ'লে বলক ৰেডি হৈ গৈছোঁ জেগাডোখৰত যাবৰ কাৰণে আৰু দিল্লীত দেখা বস্তু এটা এতিয়া আমি পুৰা ওচৰত গুৱাহাটীতে চাবলৈ পাম আৰু পুৰা ফটো উঠাৰ ড্ৰেছ পিন্ধি লৈছোঁ তেনেহ'লে বলক আমি জেগাডোখৰলৈ যাওঁ আৰু ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব এণ্ড যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে বলক আমি জেগাডোখৰত যাওঁ আমি গৈ আছো এতিয়া জেগাটো আমি জেগাটো পুৰা একদম আমি এতিয়া হেৰিলৈ আহি আছোঁ দিল্লী পামগৈ আৰু গুৱাহাটীৰ দিল্লী পাৰিছোঁহি আৰু আপোনালোকক জেগাডোখৰ দেখুৱাই আছোঁ আমাৰ গুৱাহাটীৰ একদম ওচৰতে লাগি আছে মিনি তাজমহলটো যদি আপোনালোকে চাব পাৰে আহিব পাৰে হাতীগাঁও বিজুবাৰী যোনটো ৰাস্তাত সোমাই আহে তাতে খানকা ৰোডৰ ওচৰতে আপুনি পাই যাব যিহেতু একদম দিল্লী নোযোৱাকৈ এটা মানে বহুত ধুনীয়া পিকচাৰো আহিব যদি আপুনি ৰ'দ টাইমত আহে কিন্তু আমাৰ দেৰি হৈ গ'ল আমি ইভিনিং টাইমত আহিলোঁ কিন্তু সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া আপুনি চাব পাৰে সঁচা বহুত ধুনীয়া লাগিছে জেগাটোত আহি তো কেনেকুৱা লাগিছে আহি লাগিছে তেনেহ'লে আমি ফটোকেইখনত মাৰি লওঁ আৰু আপোনালোক পিছত পাই আছে কাৰো এখন পাৰফেক্ট পিকচাৰ অহা নাই এতিয়ালৈকে মাথা গৰম উঠি আছে আমাৰ ব্লগাৰে হেৰি কৰি আছে কি ফটো মাৰি আছে আমাৰ ফটোগ্ৰাফাৰ আমাৰ অসমৰ মিনি তাজমহল মই একদম ওচৰতে থাকিম পাৰফেক্ট ফটোগ্ৰাফাৰ একদম ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই মই চোৱাৰ পৰ্ব শেষ হ'ল আৰু আমি অতি সোনকালে গৈ আছোঁ ক'ত গৈ আছোঁ মুম্বাই গৈ আছোঁ আৰু তাৰ ব্লগ ধুনীয়াকৈ বনাম আপোনালোকৰ আগত কাৰণ আমাৰ এপ্ৰিলত আমি পূৰা মুম্বাই যোৱাৰ প্লেনিং হৈ আছে আমাৰ 4জনীয়ে তাৰপিছত তেনেহ'লে আজি ভিডিঅ'টো শেষ কৰি দিওঁ ন আজি ব্লগটো তেনেহ'লে শেষ কৰি দিওঁ কাৰণ এতিয়া আৰু বেলেগত ক'তো নাযাওঁ ঘৰত যাম তেনেহ'লে বাই বাই কৰি দিয়া ব্লগটোৰ পৰা সকলোকে তেনেহ'লে যদি ভিডিঅ'টো চাই আজি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই বাই